নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি শুকান মাছৰ চৰচৰি বনাবলৈ আহিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। চৰচৰি বনাবলৈ কাৰণে মই 2টা পিঁয়াজ কুটি লৈছিলোঁ, লগত অকণমান নহৰু গুচাই লৈছোঁ, 3-4টামান জলকীয়া, অকণমান বগা সৰিয়হ, অকণমান জিৰা। প্ৰথমতে কেৰাহীটো মই অকণমান তেল দি মাছকেইটা মই অকণমান ধুই ফ্ৰাই কৰি ল'ম। মাছকেইটা ফ্ৰাই হৈ গৈছে প্ৰায়। মাছকেইটা ফ্ৰাই এটা পাত্ৰত মই উলিয়াই ল'লোঁ। উলিয়াই লৈ একেই কেৰাহীতে মই পিঁয়াজ কুটি লোৱা পিঁয়াজখিনি দিলোঁ আৰু আদা নহৰু বটি লৈছিলোঁ, সেইখিনি একেলগে মই অকণমান ভাজি ল'ম। তেল একেবাৰে অকণমান দিছোঁ, কাৰণ ইয়াত মই সৰিয়হ দিম, গতিকে তেল অকণমানহে ব্যৱহাৰ কৰিছোঁ। পিঁয়াজখিনি অকণমান ভাজি মই তাতে বটি লোৱা সৰিয়হখিনি দি দিলোঁ। সৰিয়হখিনিৰ লগত একেলগে আকৌ অকণমান মই ভাজি ল'ম। ইয়াতে মই নিমখ হালধি দি আৰু অকণমান সময় লৰাই ভাজি ল'ম। গেছৰ জুই একেবাৰে কমাই ৰাখিছোঁ আৰু তাতে জলকীয়া খুন্দি লোৱা জলকীয়া গুড়া আৰু জালুকৰ গুড়া, অকণমান জিৰা খুন্দি লৈছিলোঁ, জিৰা অকণো দি দিলোঁ। দি অকণমান ফ্ৰাই কৰি পানী গৰম কৰি ৰাখিছিলোঁ, অলপমান পানী দি ভালকৈ উতলাই ল'ম। কালাৰৰ কাৰণে অকণমান জলকীয়া গুড়াও দি দিলোঁ। বগা সৰিয়হৰ লগত শুকান মিছা মাছৰ এনেকৈ চৰচৰি বনাই খাই পাইছেনে বাৰু? খাই পাইছে যদি কমেণ্ট কৰি জনাবচোন। এতিয়া মই ভাজি লোৱা মিছা মাছখিনি দি দিছোঁ, দি অকণমান উতলিবলৈ দিম। গোল নেমু এটা 4ভাগৰ এভাগ চেপি লৈ মই চৰচৰিখিনি দি দিম, যাতে অকণমান টেঙা আৰু জ্বলা সোৱাদ এটা উঠে। ভিডিঅ'টো চাই যদি ভাল পায় লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া মোৰ চৰচৰি হৈয়ে গৈছে খাবলৈ। গৰম ভাতৰ লগত অকণমান দালি আৰু চৰচৰি হ'লে সোৱাদেই বেলেগ হয়। আপোনালোকেও এনেকৈ বনাই খাই চাবচোন।